হেল্ল' কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বহুত ভালে আছোঁ গুড মৰ্ণিং ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কালি এটা মিনি ব্লগছ দিছিলোঁ ভণ্টিৰ বাৰ্থডে যিহেতুকে ৰাতি 12 বজাত আৰু আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰিব কোনোবা আলহী আহিব আৰু তাকে দিনটো কি কৰোঁ কেনেকৈ যায় কেনেকৈ পাৰ কৰোঁ সকলোখিনি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতুকে সকলোখিনি দেখাই থাকোঁ নহয় জানো সেয়ে ভাবিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু মই আহিছোঁ মাৰ ঘৰলৈ ভণ্টিৰ বাৰ্থডে কাৰণে লগতে স্নেহা ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব ব'লক এতিয়া আৰম্ভ কৰোঁ আৰু এতিয়া দেখিছেনে কিমান বৰষুণ দি আছে আৰু তাইৰ জন্ম হোৱাৰ সময়তো বৰষুণে এতিয়া বাৰ্থডে সময়তো পূৰা বৰষুণ দি আছে আৰু এফালে কাম কৰাত পূৰা ব্যস্ত এইটোতো কালি দেখাইছিলোঁ ভণ্টিক গিফ্ট কৰিলোঁ আৰু এইফালে দাদাই কামত লাগি আছে এইফালে আমাৰ শইকীয়া অকণমান চাই দিয়া শইকীয়া এফালে যাবলৈ ৰেডি হৈ আছে এইফালে লেতেৰা হৈ আছে বাৰু চাফা কৰি আছে যিহেতুকে বৰষুণ দি আছে আৰু এইফালে আমাৰ গুণগুণ জাগৃতি এইফালে আমাৰ পাপা জুজু জুজু এইফালে ৰুবি তাইক দেখুওৱা নাই কাৰণে তাইও চিঞৰি আছে এইফালে আমাৰ মায়ে বনাই আছে ৰুটি ঘৰ কাম সামৰাত লাগি আছে আৰু এতিয়া যিখিনি পাৰোঁ অলপকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব এফালে আমাৰ শইকীয়া বাৰ্থডে দিনাখনে এফালে যায় তেওঁ ৰেডি হৈ আছে সোনকালে উইচ কৰিলে বোলে এতিয়া বেয়া লাগিছে আৰু তেওঁ বাৰ্থডে দিনাখনে যাব ওলালে সেই অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু এইফালে মাহী আহিছে ইয়াৰ কামত লাগি আছে মাহী হাই বুলি কয় দিয়ক এইফালে আমাৰ মায়ে বনাই আছে কি আৰু এগৰাকী আণ্টি আহিছে এয়া পূৰা আহিয়ে কামত লাগি গৈছে কেমেৰা আগত আহিব লাজ কৰিছে ষ্টাইল কৰা নাই বোলে মই অলপ কৰি ল'লোঁ আৰু আণ্টি হাই বুলি কৈ আবেলি উঠি কৈ দিয়ক মোৰ চেনেলটো হেৰি কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই চাই থাকিব এয়া এতিয়া প্ৰসাদ দিছে প্ৰসাদ খাই লওঁ আৰু কি হৈ থাকে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব নিহাৰিকা বাইদেউক নুঠালে নহ'বই আকৌ ন এইফালে নিহাৰিকা হাজবেণ্ড হয় হাই কৈ দিয়া দিয়া এতিয়াহে ল'ৰা ছোৱালী বাপেকৰ নিচিনা লাগিছে দুজনী ছোৱালী বাপেক Ya, kita arambo. To you, happy birthday to you, happy birthday, happy birthday to you. Ini soalnya paket khas.
মুখত লাগিছে নহয় হ'ব আমাৰ ৰুবিজনী লৈ আহা দিয়া আৰু অকণ দিয়া দিয়াচোন চুলিত নিদিবা মুখখনত দিয়া কপালত ফুট এটা কপালত দিয়া ফুট এটা আকৌ বেলেগ যাব দেই দিয়া খুৱাই দিয়া খোৱা কেনেকে বেচেৰাটো বধিবৰ কাৰণে মাৰি পেলালে তাক ফিট কৰি পেলালে উঠিছ তোৰ নিচিনা ফিটিং হৈছে যে হাঁহটো সেইকাৰণে চেহেৰা পাতিয়ে এটা হাঁহ পুৰিবলৈ কিমান সৈন্য বাহিনী আছে আমাৰ বৌদেউজনী চেম পকাই থাকা মই দেখাই থাকোঁ এয়া দাদা ডাঙৰ দাদা এয়া ডাঙৰ বৌ ভিডিঅ'হে বনাই আছো ৰিলছ বনোৱা আমাৰ বেটী খোৱাৰ পৰা উঠিছে ন আমাৰ বেটীও ৰেট মাও ৰেট ন ৰেট এতিয়া খোৱা কিমানখিনি আগবাঢ়িছে চাওঁগৈ বোলো নতুন ব্লগাৰ কৈ দিয়া আহিছো এয়া বাৰ্থডে এটা খাবলৈ মই 90 টকা লৈ পেলাই আহিছোঁ এটা কি খোৱাবা খাদ্যটোৰ বিষয়ে কিবা এটা খাদ্যটো বাৰ্থডে কেকহে হ'ব আৰু কি হ'ব কেক ক'ত আমালে কেক কাটাই নাই বাৰ্থডে গালে বাৰ্থডে কাল ক'ত জানো ক'লে গ'ল এয়া এতিয়া 3 নম্বৰ কেকটো কাটিব লৈছে আৰু এইটো কেক তাই নিজে বনাইছে আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব কিন্তু এইজনী বনোৱা মানুহজনী আমাৰ বাৰ্থডে গাৰ্ল Happy birthday to you. Happy birthday to you জুজু কাট হিয়া জুজু কাট হি ঠেচি পেলাই সময় সেই ওপৰত A few moments later. মামা এতিয়া উঠালো দেই এতিয়াতো ঢাকিবলৈ একো নাই এনেকৈ দিলেইতো হৈ গ'ল তেনেকৈ দিলে ভাত কেনেকৈ খাব মই এনেকৈ খাই থাকিব পাৰোঁ তুমি কি গম পাব এইফালে আমাৰ দাদাই ৰিল বনাই আছে মই শিকাই আছো শিকাই আছা কেনেকৈ কৰিব লাগিব অঁ বস্তু মিলিয়নত আছে না ফলোৱাৰ্ছ হয় নি হেৰিকে বিন্দুদা কেনেকুৱা পাইছে সুন্দৰ এতিয়া খানা পিনা হৈয়ে গ'ল পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ লাষ্ট টাইম কৰি লৈছোঁ এফালে আণ্টিহঁতে খাই আছে এফালে মাহী আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব
বাচন চাচন এইবোৰ ধুব লাগিব, কোনে ধুব? এইবোৰ দেখুৱাব নালাগিব। সেইখিনিও দেখা বাচন চাচন আকৌ ধুব লাগিব, খাই বৈ এয়া বহিব পৰা নাই, মানে এইবোৰ চুঁচৰি বাগৰি বহিছোঁ আৰু তলত বহা অভ্যাস নাই। ভৰি চৰি মেলি বহিছোঁ আৰু। পেণ্টটো দেখাই দিছে নেকি? অঁ পেণ্টটো এয়া মানে মই চাই থাকিব ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে আছিলে।